তামুলপুৰত স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি। তামুলপুৰৰ ৰাজপথত হৰ ঘৰ তিৰংগা শিক্ষক আৰক্ষী এনচিচি ছাত্ৰ-ছাত্ৰীৰ সজাগতামূলক পেৰেড। তামুলপুৰত আগন্তুক ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি। তামুলপুৰ জিলা আৰক্ষী আৰু মহকুমা প্ৰশাসনৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আগন্তুক স্বাধীনতা দিৱসৰ বাবে ৮ আগষ্টৰ পৰা প্ৰশাসন এনচিচি কেডেটৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ব্যস্ত হৈ পৰিছে পেৰেড অনুশীলনত। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মহকুমা ভিত্তিত অনুষ্ঠিত হ'বলগীয়া স্বাধীনতা দিৱসৰ বাবে ইতিমধ্যে নিৰাপত্তা বেষ্টনী সম্পূৰ্ণ কটকটীয়া কৰি তুলিছে। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা মটঙা চক তিনিআলিলৈ তামুলপুৰৰ ৰাজপথত আৰক্ষী এনচিচি তথা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এক সজাগতামূলক পেৰেড ওলায়। উক্ত পেৰেডত তেওঁলোকে মাৰ্চ পাছ অভিবাদন কৰি বেণ্ড বজাই তামুলপুৰৰ ৰাজপথত বন্দে মাতৰম, ভাৰত মাতা কি জয় আদি ধ্বনি দি ৰাইজক সচেতন কৰাৰ লগতে ভাৰত চৰকাৰৰ মেৰা মিট্টি মেৰা দেশ শীৰ্ষক অনুষ্ঠানটো সফল কৰাৰ লগতে তামুলপুৰ মহকুমাৰ প্ৰতিঘৰ মানুহকে ঘৰে ঘৰে পতাকা উত্তোলন কৰাৰ বাবে আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ৱাচ। স্বাধীনতা দিৱস, গতিকে এই স্বাধীনতা দিৱস যাতে তামুলপুৰ মহকুমা প্ৰশাসনৰ দ্বাৰা আৰু তামুলপুৰ ডিষ্ট্ৰিক্ট পুলিচৰ জৰিয়তে ভালকৈ সুচাৰুৰূপে সম্পন্ন হয়, তাৰ কাৰণে প্ৰায়ভাগ প্ৰস্তুতি ইতিমধ্যে হৈ উঠিছে। নিৰাপত্তাৰ ক্ষেত্ৰত ডিষ্ট্ৰিক্ট পুলিচে অহৰহ নিৰাপত্তা দি আছে আৰু লগতে ৮ আগষ্টৰ 2023ৰ পৰা আজিলৈকে পেৰেড ইয়াতে প্ৰেক্টিছ কৰি আছে। ইয়াতে প্ৰায় 15খন তামুলপুৰৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছে। ডিষ্ট্ৰিক্ট পুলিচৰো আছে, বেণ্ড আছে আৰু লগতে স্বাধীনতা দিৱস উপলক্ষে আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ চৌহদৰ পৰা মটঙা চাৰিআলিলৈকে এটা বিশাল সমদল ৰেলী উলিওৱা হৈছে, যাতে সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ মাজত স্বদেশ প্ৰেমৰ ভাৱ জাগ্ৰত হওক। লগতে এইবাৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে মেৰী মিট্টি মেৰা দেশ অৰ্থাৎ মাটিব নমন বীৰক তেখেতলোককো সন্মান জনাবৰ কাৰণে এই বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু লগতে হৰ ঘৰ তিৰংগা কাৰ্যসূচীও যাতে এই তামুলপুৰ মহকুমা প্ৰশাসনৰ প্ৰত্যেক ঘৰে ঘৰে উদযাপিত হয়, তাৰ কাৰণেও আমি এই সজাগতা কৰি থকা হৈছে।